Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানাবে সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোক সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু টাইম চাওক এটা হৈ গৈছে অলৰেডি দেই গাখীৰ ধুৱাই আমি দিলোঁ দেউতাৰ ওচৰত আছে আৰু দুপৰীয়াৰ কাৰণে বনাই আছোঁ পিনাকে মানে ৰাতিপুৱাই মাছ লৈ আহিছে পোনা মাছ আৰু অকণমান ডাঙৰ চাইজৰ হয় তো সিও মানে ইমাৰ্জেঞ্চি গুৱাহাটী যাব লাগে তো গুচি গ'ল 11 দিনত গুচি গ'ল কালি আকৌ ছেটাৰডে আহিল তো আৰু এইফালে মাছখিনি আমি খাব লাগিব আৰু কালি কাৰণ সেইটো খাব নোৱাৰিব তো যি নহওক তো বলক পাকঘৰত গৈ দেখুৱাইছোঁ আৰু টমেটো বইল কৰি আছোঁ আৰু দালিত দিবলৈ আৰু অকণমান লাও শাক আনিছিলে লাও শাক মানে মই ভাল পাওঁ যিহেতু চকুৰ আগত পালে চাগে এক মুঠা লৈ আহিলে আৰু এতিয়া মানে ইমান কষ্টলি তো যি নহওক অকণমান লৈ আহিছে বলক ব্লগটো আজি এনেকৈ ষ্টাৰ্ট কৰি চাই দিব একেলগে টিভিটো কি হয় দেখুৱাব চেষ্টা কৰিম তো হৈ লাহে লাহে দালিত টমেটো দি দিলোঁ আৰু এয়া হৈছে লাও শাক বইল আৰু ধনিয়া পাত কেইটামান ছিঙি লৈ আছোঁ দালিত দিবলৈ তেতিয়া লাহে লাহে হৈ থাকক নাইফালে উৰহিৰে বনাব দিছে মাছ মায়ে উৰহি কাটি দিব মছলা হৈ গৈছে কৰি দিলে আৰু দুদিনমান একদম মছলাত পটাত পিচি পূৰা তোমালোক ধনিয়া পাত কেইটামান উঠাই লওঁ ডাঙৰ হৈছে এইখিনি হৈ যাব মুঠি আছে তো এই মিলাই মেলিকে দিম গাইজ দুটা মাছ ভাজি কৰি ৰাখিছোঁ দেউতাই খাব আৰু এতিয়া খাব আৰু ৰাতি এটা খাব ৰাতি মাছ চব্জি নাখায় সেইকাৰণে দুটামান ভাজি কৰিছোঁ আৰু তিতা আলু ভাজি তিতা কেৰেলা আলু ভাজি আৰু এই হৈছে মাছ আৰু ইয়াৰ মাছৰ কাৰণে মছলা আৰু লাও শাক যে অকণমানিকৈ আৰু মোৰ কাৰণে ভাজি কৰি ল'ম আৰু মাছখিনি মানে উৰহীৰ লগত বনাম আৰু ইয়াত গুটি থকা উৰহি গুটি থাকিলে খাবলৈ একদম মজা দেই খাবলৈ পটাপট বনাই মেলি লওঁ A few moments later. Hey guys, good evening সকলোকে বহুত সময় পিছত আকৌ লগ পালোঁ আৰু 6টা হৈ গৈছে মানে আমাৰ গাড়ী আজি এতিয়াহে উঠিছে দেই তো তাইক মাৰ ওচৰত থৈ আহিলেও কেনে হেঁচে থাকক চাহ বনাওঁ আৰু মাও বহি আছিলে তাই লৰচৰ কৰে শুৱে তেনেকৈ মানে ৰৈ দেউতাও গুচি গ'ল দোকানত দেউতা 2-3বাৰমান আহি চালে তাই উঠা নাই বুলি উঠিছে বুলি দেউতাই চাই মেলি গ'ল আৰু দোকানত অকণমান দালিখিনি গৰম কৰি পেলাই চাহ বনাওঁ মই মানে যোৱাকালি আপোনালোকক দেখুৱাব পাৰিছিলোঁ বইল পিঠা বনাইছোঁ দেই আধা খালোঁৱে আৰু আধা অকণমান বাকী আছে যিহেতু মই কাটি ফ্ৰাই কৰি ৰাতিপুৱা কৰিছোঁ অলপ বেছিকৈ আৰু এয়া কেইটামান আছে এইখিনি আছে মা কিন্তু খাই বহুত ভাল পায় এই পিঠাটো খাই বহুত ভাল পায় আৰু আছেই সেই পিঠা যিটো বিহুৰ বতৰ পিঠা থাকিবই আৰু পায়সো আছে পায়স মই এতিয়ালৈকে খায়ে পোৱা নাই তো এতিয়া মই চাহ বনাই মেলি পায়স খাওঁ পিঠা খাওঁ খাই মেলি আৰু এয়া ৰাতিপুৱা যে মই ভাজি কৰিছিলোঁ পিঠাখিনি এয়া ভাজি আছে মোৰ কাৰণে হৈ যাব এইখিনিয়ে আৰু চাহ বনাই মেলি খাওঁ আৰু খুৱাব লাগিব লাহেকৈ এতিয়া উঠিছেহে তাই টোপনিৰ পৰা মানে ফিটিং কৰি আছিলে তেতিয়া খোৱালিটো নাখাব দেৰিকৈ খুৱাম আৰু তাক মানে মায়েটো পিঠা চিঠা খোৱাবই অকণমান হ'লেও বেছিকৈ নহ'লে অকণমান হ'লেও খোৱাবই আৰু কি বা মানা কৰিলেও নুশুনে নাইতেওক মানে মৰমত অলপ দিয়ে চাহ অকণমান বনাই লওঁ
চাহ বনালোঁ গাখীৰখিনি গৰম হৈছে লাহে লাহে চাহখিনিও লাহে লাহে বনাই মেলি লওঁ আৰু আজি খানা দি থৈ আহিলোঁ তাৰমানে কান্দি আছিলে দেই অকণমান সেইকাৰণে মাক অকণ খুৱাই থাকা লাহে লাহে মই চাহ বনাই লৈ গৈ আছোঁ মাৰ কাৰণে অকণমান পায়স আৰু পিঠা মালপোৱা এয়া যি পিঠা আছে চব দিলোঁ চব মানে কি বইল পিঠা দিয়া নাই মাই চব অকণ টান যিহেতু ভাজি খালে ভাল লাগিব মাক দিয়া নাই আৰু মোৰ কাৰণে চাহ হৈ গৈছে মোৰ কাৰণে থৈ নাপানে বনাই বুলি ক'লে উৎপাত লগাই আছে নাখায় মায়ে কৈছে নাখায় নাখায় মোক মাতি আছে তাত চাহখিনি বনাই লৈ যাওঁ তাইক খুৱাব লাগিব মা মানে খুৱাব মানে নোৱাৰে ভয় কৰে মা মানে খুৱাবই নোৱাৰে তাইক ভয় কৰে যদি বমি কৰি পেলাই দিয়ে সেইকাৰণে মানে মায়ে ৰিক্স নলয় আৰু দি থৈ আহোঁ পিঠাখিনি আগত দি থৈ আহিছোঁ দেই চাহখিনি লৈ যাওঁ খাই লওঁ পটাপট ঠাণ্ডা হৈ যাব যে চাহ অকণ বেছি হৈছে মানে মাৰ কাৰণে সেয়া চব বেছি হৈ গৈছে আৰু এয়া মোৰ কাৰণে পায়স লৈছোঁ আৰু এয়া পিঠাকেইটা লৈছোঁ গৈ খাই মেলি লওঁ আৰু পটাপট তাতো খুৱাব লাগিব মায়ে চাগে খুৱাই আছে নাই খাই আছে নাই গম নাপাওঁ উৎপাত লগাইছে 9টা বাজি গ'ল আমাৰ এতিয়ালৈকে টোপনি নাই সেয়া চাওক হৈছে আৰে আৰে খুৱাও আৰু আৰে কচ 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 ক'ত যাব তাই পাকঘৰত লাইট অফ মানে বিচনাত নাথাকে তাই এনেকৈ থাকিব তো গাইজ আৰু এতিয়া একেবাৰে ৰাতিৰ কাৰণে অকল ভাত বনাইছোঁ দেই দুপৰীয়া মাছ চব্জি আছে যিহেতু পিনাকো আহিলে আহি আকৌ ওলাই গৈছে আৰু গাখীৰবিলাক খোৱালোঁ তাই মানে ইমান দুষ্টামি হৈছে শুবই নোখোজে কষ্টে মষ্টে 9:40 মান হৈছে দেই এতিয়া অকল ভাত বনা হৈ গৈছে অলৰেডি এতিয়া অকণমান পানী গৰম কৰিছোঁ এইটো পানী লাগি ঠাণ্ডা দিন মোৰতো কণ্টিনিউ গৰম ঠাণ্ডা এনি টাইম গৰম পানী লাগিবই আৰু দেউতা অকণমান গৰম পানী খায় দাদাও খায় মাও কেতিয়াবা খায় আৰু মাক হাত বিষ যে মেডিচিন লৈছে হ'লেও মানে ভাল পোৱা নাই হট ৱাটাৰ বেগ যে সেইটো মানে দাদাই আনিছিলে দেই তাত অকণ ভৰাব লাগে যে এই পানীৰে ভৰাই দিয়ে আৰু এক্সট্ৰাকৈ ক'ত গৰম পানী ইয়াৰ পৰা হৈ যায় তো বনাই মেলি আজৰি হৈ মেলি খাওঁ ভোকো নাই পিঠা চিঠা খালোঁ যে সন্ধিয়া পায়স আৰু দাদাৰ ফ্ৰেণ্ডো আহিছে দুজন সৰুদা আহিছে আৰু নিকিতা বা আৰু দাদাৰ ফ্ৰেণ্ড দেই আহিছে দুজনো গাৰ্গী গৰুদা মানে গাৰ্গীক ল'বলৈ ইমান চেষ্টা কৰিছে গাৰ্গী যোৱাই নাই হ'লে নিকিতা বাৰ লগত গৈছে আৰু ছোৱালী মানুহ যে অকণমান গলুমলু যে তাই মানে ভাল পাই গৈছে আৰু দেই গৰুদাই কিমান চেষ্টা কৰিছে দাদাৰ পৰা ল'বলৈ দাদাক একদম খামুচি ধৰি থাকে নাযায় সেই আৰু তেতিয়া নহওক দেউতা আহিল দোকানৰ পৰা আলু লৈ আহিছে কালিও আলু কথা ক'বলৈ পাহৰিলোঁ আজিও ক'বলৈ পাহৰিছোঁ দেই দেউতাই চাগে নিজে মনত পেলাই লৈ আহিলে নেকি আলু ৰাতিপুৱা পিনাকে চব্জি আনিছিলে যে মৰিচা শাক আনিছিলে সৰু সৰু যে সেই মানে বনোৱাই হোৱা নাই আছে আৰু তেনেকেই আছে আৰু এইফালে কেঁচা চব্জিও ধেৰ আছে এইবোৰ মানে খাই মেলি শেষ কৰিব লাগে নহ'লে বেয়া হৈ যাব টমেটো দি আছোঁ দালিত মানে টমেটো আছে সিও মানে অলৰেডি টমেটোটো আজি লৈ আহিছে টমেটো দেউতাকো চাটনি বনাই খাবলৈ ভাল চাটনি মানে কি জোল থাকে টক আৰু তেনেকুৱা খাবলৈ ভাল আৰু মিঠা নহয় নিমখেৰে বনোৱা হয় সৰিয়হ তেল অকণমান ফুটাই তেনেকৈ বনোৱা ৰেচিপি আছে মোৰ ইয়াতে তো তেনেকৈ বনাই খালে দেউতা মানে বনাই দিলে দেউতা মানে ভাল পায় তো গাখীৰো আছে চব গৰম চৰম কৰি মানে হৈ গ'ল আজৰি হ'লোঁ আৰু হৈ গ'ল অফ কৰি ষ্টিল তলৰ পৰা লাগি যাব গোটেই তলৰ পৰা লাগি গ'লে আকৌ খাবলৈ গোন্ধাব তো যি নহওক আৰু পিনাক আহক দাদাও আহক আহিলে খাম আৰু দেউতাক যদি খাব বিচাৰে দেউতাক দি দিম আৰু ভাত 10:30 হৈ গৈছে অলৰেডি তো যি নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নাপাহৰিব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকক নালাগে বাই বাই গুড নাইট